এখন বাছ আৰু কিছুমান ল'ৰা ছোৱালী চহৰ ফুৰিবলৈ গৈছে। বাছৰ ভিতৰত কণ কণ ল'ৰা ছোৱালীবোৰে ডান্স কৰি আছে। বাছখন মুখৰা মুখৰা পথেৰে আগবাঢ়ি গৈ আছে চহৰৰ অভিমুখে। বাছখন চলি থাকোঁতে চকাবোৰ ৰাউণ্ড ৰাউণ্ডকৈ ঘূৰে। চহৰখনৰ চাৰিওফালে বাছখন ঘূৰি আছে। ল'ৰা ছোৱালীবোৰে লগতে ডান্স কৰিও আছে। সিহঁত ভাগৰা নাই। মুখৰা মুখৰা পথেৰে বাছখন গৈ আছে। চহৰৰ মাজত বাছখনে বিপ বিপকৈ হৰ্ণ দিয়ে। বাছখন চলিয়াই আছে। হৰ্ণ মাৰি মাৰি বাছখন চলিয়াই আছে চহৰৰ চাৰিওফালে। আৰু অৱশেষত বাছখন মুখৰা মুখৰা পথেৰে আকৌ ঘৰমুৱা হ'ল। ল'ৰা ছোৱালীবোৰে তেতিয়াও নাচিয়েই আছে।